নমস্কাৰ জয়া গগৈ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকলৈ জনালো স্বাগতম। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 13 ফেব্ৰুৱাৰী 2023 বৰ্ষত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানলানিৰ শুভাৰম্ভণি ঘটে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে। জয়া গগৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা আভ্যন্তৰীণ মান মূল্যায়ন কোষৰ সহযোগত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানলানিৰ মূল সমল ব্যক্তি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ জুহি দত্ত বাইদেউ। ভাৰতীয় সাহিত্যৰ ধাৰণাটো আৰু অনুবাদৰ ধাৰণাটো তাৰ লগত তুলনামূলক সাহিত্যৰ ধাৰণাটো মই কিয় একেলগ কৰিব খুজিছোঁ সেই বিষয়ে প্ৰথমতে এষাৰ কথা কৈ ল'লে মই বেছি স্পষ্ট হ'ব বুলি ভাবিছোঁ। বহুত নতুন কথা ডাঙৰ কথা ক'ম বুলি নহয়, মই আচলতে মোৰ মনৰ যিকেইটা ভাৱ যিখিনি অনুভৱ সেই অনুভৱখিনি আপোনালোকৰ লগত ভগাই ল'ব খুজিছোঁ। আৰু আপোনালোকৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে কিবা জানিব খুজিলে, মোৰ পৰা কিবা শুনিব খুজিলে তেওঁলোকে প্ৰশ্ন কৰিলে মই ভাল পাম। ভাৰতীয় সাহিত্য বুলি ক'লে সাধাৰণতে আমি যেতিয়া অসমীয়া সাহিত্য বুলি কওঁ আমি জানো যে অসমীয়া ভাষাত লিখা সাহিত্য। তেতিয়াহ'লে ভাৰতীয় সাহিত্য বুলি ক'লে আমি কি বুলি ক'ম? আমাৰ জানো এটা ভাৰতীয় ভাষা আছে? ভাৰতীয় ভাষা বুলি ক'ব পৰাটো এটা নিৰ্দিষ্ট ভাৰতীয় ভাষাটো আমাৰ নাই। সুসাহিত্যিক এগৰাকী সু অনুবাদক অসমীয়াৰ সুযোগ্য সন্তান ডক্টৰ জুহি দত্ত বাইদেউ বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত। ডক্টৰ জুহি দত্ত বাইদেৱে ইংৰাজী তথা অসমীয়া দুয়োটি বিষয়তে সুখ্যাতিৰে তেজপুৰ বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। এই আপাহতে তেওঁ সৌভাগ্যী আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। সকলো অনুষ্ঠানতে নিৰ্দিষ্ট থকা লেখিকা সমাজৰ সদস্যসকল, কৰ্মচাৰীসকল আৰু বন্ধুসকল, এই অনুষ্ঠানলৈ বীৰ চক্ৰ শ্বহীদ কেপ্টেইন জিতু গগৈৰ আদৰ্শ আৰু সাহসৰ প্ৰেৰণাৰ উৎস হৈ থাকিব বিচাৰিছোঁ। ভাৰতীয় সংস্কৃতিত থকা শব্দ এটা ইংৰাজী ভাষাত খাপ খোৱাকৈ নাপাব পাৰে। অৱশ্যে কেথৰিন থাংকামাই তেখেতেও শেষত টোকা দি মানে ফুটনোটত সেই কথাখিনি দি দিছিলে। সুবিধা হ'লে আমাৰ গ্ৰন্থাগাৰটো এবাৰ চকু ফুৰাই যাব। কালাপাথৰ এডিকশ্যনৰ কাৰণে দিছিলে। এই কালাপাথৰ যিটো আছে এই কালাপাথৰৰ হাইট হৈছে 16,000 ফিট হাইট। এই 16,000 ফুট ওপৰলৈ উঠি গৈছিলে। তেওঁলোকক এটা সময় দিয়া আছিলে 7:10 মিনিটত তেওঁলোকে এটেক কৰিব, কিন্তু তেওঁলোকে 7টালৈ 5 মিনিট থাকোঁতে তাত পাইছিলেগে। তাৰমানে 15 মিনিটৰ আগতে পালেগে। অপৰ্ণা শইকীয়া বাইদেউ এখন ইখনাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰীযুত ৰাজীৱ বুঢ়াগোহাঁইক মই অনুৰোধ জনাইছো। আমাৰ মাজত আছে বৰাহী শংকৰা লেখিকা সমাৰোহৰ জ্যেষ্ঠ বাইদেউ সভানেত্ৰী শ্ৰীযুতা অমীয়া ফুকন বাইদেউ। তেখেতক এখন ইখনাম গামোচাৰে সম্বৰ্ধনা জনাব ডক্টৰ দীপা বৰুৱাই। উল্লেখযোগ্য যে তেখেত সু লেখিকা শ্ৰীযুতা মীনাক্ষী ফুকনৰ মাতৃ। আমি অত্যন্ত সুখী হৈছো। আমাৰ কাৰ্টিন শ্বহীদ কেপ্টেইন জিতু গগৈৰ মাঝে পৰিয়ালৰ সদস্য আমি তেখেতক এখন ইখনাম গামোচাৰে সম্বৰ্ধনা জনাইছো শ্ৰীযুতা মীনাক্ষী ফুকন। কেপ্টেইন জিন্তু গগৈ বীৰ চক্ৰ স্মাৰক বক্তৃতা অনুষ্ঠানৰ প্ৰথমলানি বক্তৃতা অনুষ্ঠানৰ মূল বিষয়বস্তু আছিল
হাতী মানুহৰ সংঘাত আৰু সহাৱস্থান। এইলানি বক্তৃতা অনুষ্ঠানৰ বক্তৃতা প্ৰদান কৰি আমাক কৃতাৰ্থ কৰিলে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ৰাজীৱ বসুমতাৰী দেৱে। তেওঁ আমাৰ মাজত চলি থকা হাতী আৰু মানুহৰ মাজত থকা সংঘাত, যি সমস্যা, এই সকলোবিলাকৰ এটি সুন্দৰ বক্তৃতাৰে আমাক আপ্লুত কৰিলে আৰু তেওঁ এখন আমাক তথ্যচিত্ৰ প্ৰদানেৰে কৃতাৰ্থ কৰিলে। বিভিন্ন প্ৰজাতিৰ পৰিচিত অনুষ্ঠানটি সফল কাম কৰি তোলাত আমাক সহায় কৰা প্ৰত্যেকলৈকে আমি কৃতজ্ঞতা ভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিল।